আপোনালোকে জংঘলৰ মাজেৰে অৱস্থা বেয়া হ'ল। এতিয়া শ্বিলং পিকৰ পৰা ওলাই আহি এতিয়া আমি গৈ আছোঁ জংঘলৰ মাজে মাজে, মানে একদম শ্বৰ্টকাট মাৰছোঁ আমি। তো জংঘলৰ মাজে মাজে গ'লে আমি মোটামুটি কমচে কম তো আপোনাৰ মই শ্বিলং পিকৰ পৰা এনেকৈ মেইন ৰাস্তালৈকে ঘূৰি গ'লে মোটামুটি কমচে কম 8 কিলোমিটাৰ হয়। তাৰপৰা ইপিনেদি গ'লে মোৰ 2-3 কিলোমিটাৰ হ'ব। একদম পাহাৰৰ মাজে মাজে অলপমান কষ্ট হ'ব। তথাপিও চাওঁ, মানে এইটো হ'ল আপোনাৰ মানে ট্ৰেকিং চিষ্টেমৰ। আমি 3জন আছোঁ লগত, গৈ থাকোঁ এতিয়া। আপোনালোকে ভিডিঅ'টো চাই থাকক, কেনে এনেকৈ পূৰা জংঘলৰ মাজেৰে চাওক, ইমান সৰু ৰাস্তা, পূৰা জংঘল। ৱা নাইচ। সেই চাওঁ তলত পূৰা একদম ঘাই, একদম পাহাৰৰ চাইডে চাইডে, ইপিনে পাহাৰ ইপিনে ঘাই, তলত একদম পূৰা ঘনা জংঘল। ঘনা জংঘলত আমি 3 পণ্ডিত একদম পূৰা জংঘলৰ পূৰা মজা লৈ আছোঁ আমি। ঐ সুভজিত, ঠিকে আছা তো? ভাই চা, একদম পাহাৰৰ ওপৰত আহি পালোঁ আমি। এই চা একদম পূৰা একদম মেঘ, পাহাৰ আৰু মেঘ একেলগে লাগি আছে, দেখাই পোৱা নাযায়। আৰু তাৰ মাজত আমি घना जंगल का बीच में हम लोग एक लाठी का सहारा में हम लोग अभी जा रहा है। পাহাৰ চানা তলত একদম পুৰা নিজৰা আছে, পুৰা একদম পানীৰ শব্দ আপোনালোকে শুনি আছোঁ। আমাৰ জাগাটো এতিয়া আমাৰ মন্দিৰটো আমি পোৱা নাই, নাজানো ইয়াতে বৰ্তমান একদম নেটৱৰ্ক নাই। মোটামুটি বহু দূৰ আহি মোটামুটি মোৰ সন্মুখত দেখা পাইছোঁ, অলপমান মানে ৰ'দৰ পোহৰটো দেখা পাইছোঁ। চাওক আপোনালোকে কেমেৰাত বুজি, একদম পূৰা জংঘলৰ মাজত। হে সুভজিত, কেনেকৈ লাগছে জংঘলৰ মাজত হাতত লাঠি লৈ? কাৰণ এনেকুৱা মানে ফাৰ্ষ্ট টাইম এনেকৈ আহিছোঁ না, সেইকাৰণে হাতত লাঠি এটা লৈ আহিছোঁ চবেই। নে কোনো গেৰেণ্টি নাই না ৰাস্তাত কি হয়, কাৰণ ফাৰ্ষ্ট টাইম এনেকুৱা জংঘলৰ মাজত যিটো ৰাস্তা মানে একবাৰ আহি পোৱা নাই, ফাৰ্ষ্ট টাইম এনেকৈ গৈ আছোঁ হাতত লাঠি লৈ। একচুৱেলি মানে শ্বৰ্টকাট মাৰিম বুলি ভাবিলোঁতো ৰাস্তাটো, সেইকাৰণে চাওক না একদম পূৰা জংঘলৰ মাজেৰে মোটামুটি আমি 1.5 কিলোমিটাৰ আহিলোঁ। আৰু কিমান দূৰ আছে মোটামুটি পাইপৰ লাইন, পূৰা একদম জংঘল। আপোনালোকে চাই থাকক, জংঘলৰ মাজত কিছুমানে মংগল কৰিব আহি যায়। এতিয়া অলপমান ইয়াতে বহিলোঁ, পানী মানে পানীও নাই বেছি, অকণমান আছে পানী, খাই লওঁ পানীটো। খাবি আৰু খাবি শেষ, পানী শেষ, একদম পূৰা গৰম হৈ গৈছে পূৰা একদম। 3জনৰ অৱস্থা বেয়া জংঘলৰ মাজত। এই তলত কিমান ঘাই, ইয়াতে যে আছোঁ একদম এনেকুৱা লাগি আছে মানে গছৰ ওপৰৰ পৰা মেঘগিলা মানে লাগি আছে। চাওক আপোনালোকে, মানে গছৰ ওপৰত লাগি থকা যেন পায়, পাহাৰৰ ওপৰত। ধুনীয়া প্লেচ পাইছোঁ ইয়াতে বহা জেগা। চাওক আপোনালোকে কেনেকুৱা বহা জেগা বনাইছে। এই চা গাছৰ এইটো এক্সট্ৰা লাগাইছে এইটো বলক। আৰু কিমান দূৰ আছে, গৈ আছোঁ। নেটৱৰ্কটো নাই, খালি জংঘলৰ মাজে মাজে গৈ থাক। ৰাস্তা শেষ নহয় মানে যায়ে থাকিম। 2 ঘণ্টাৰ ওপৰত হ'ল। তো ইয়াতে মুখ চুখ ধুই ল'লোঁ, ৰাজু পূৰা ফ্ৰেছ হৈ ল'ল, আৰু ইয়াত সুভজিতো পূৰা ফ্ৰেছ হৈ আছে। এতিয়া নাজানো আৰু কিমান দূৰ আছে। ব্ৰিজ পাই গ'লোঁ আমি, আৰু বেছি দূৰ নাই, ঝৰ্ণা সৰুকৈ এটা। পূৰা পাহাৰৰ মাজত চিৰি। জংঘলৰ মাজেৰে অৱস্থা বেয়া হ'ল, আৰু এনেকৈ এটা চিৰি পাইছোঁ, একদম থিয়া চিৰি। চাওক আপোনালোকে, একদম থিয়া, তলৰ পৰা
ঘূৰি 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 এইটো তলৰ পৰা একদম তলৰ পৰা আহিলোঁ, এতিয়া গৈ আছোঁ ওপৰত। আছোঁ যে একদম মা একদম একদম লাঠিডাল নহ'লে কিছুমান জেগাত অসুবিধা হয়। পুৰা চিৰিটো চাওক না কেনেকৈ একদম থিয়া চিৰি। আহি এতিয়া আপোনাৰ জংঘলৰ মাজৰ পৰা ঘূৰি ঘূৰি আহি এতিয়া আমি এটা পালোঁ ইয়াতে কবৰস্থান, যিটো আপোনাৰ খ্ৰীষ্টান বিলাকৰ যিটো কবৰস্থান থাকে চাওক পুৰা কবৰস্থান হয়তো। এতিয়া আমি মেইন ৰোড পাম আৰু এতিয়া মনটো অলপমান ভাল লাগিল, নহ'লে জংঘলৰ মাজত আছোঁ না মনটো অলপমান ভয় 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 লাগি থাকে। বলক তেতিয়াহ'লে মেইন ৰাস্তা পালে মই আপোনালোকক মেইন ৰাস্তাটো দেখুৱাই আছোঁ। আমি আহি পালোঁ চুমাৰ নে কি বুলি কয় এইটো, আহি পালোঁ এতিয়া আৰু এটা ফূৰ্তি ল'লোঁ। আগত চাওক কি সুন্দৰ দৃশ্য চাওক না, আগত কি চাওঁ। এইটো হ'ল আপোনাৰ পাহাৰৰ ওপৰত যিটো আপুনি এইটো দেখা যায়, এইটো হ'ল আপোনাৰ শ্বিলং পিকত। আমি শিপি নদী পাহাৰৰ তলে 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 এনেকৈ ঘূৰি 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 ইয়াতে আহি পালোঁ এতিয়া। আৰু এতিয়া তলত গৈ আছোঁ একদম পূৰা এনাৰ্জি কমি গৈছে, সেইটো কাৰণে কি খাম আৰু ফ্ৰুটিকে লৈ ল'লোঁ, এতিয়া খাই খাই গৈ থাকোঁ।